নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক বিন্দাছ বনিতাছ ইউটিউব চেনেললৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ইমেইল এড্ৰেছেৰে আপুনি কেনেকুৱাকৈ ফটো ডকুমেণ্ট পঠিয়াই দিব অন্য এটা ইমেইল এড্ৰেছলৈ। এনেকুৱাকৈ বহুত প্ৰতিযোগিতা আহি আছে যে ইমেইল এড্ৰেছেৰে আপুনি কিবা কিবি বস্তু পঠাই দিব লাগে। তো আজি এই ভিডিঅ'টো চাওক আৰু জানক যে ইমেইল এড্ৰেছেৰে কেনেকৈ পঠিয়াই দিব। তো বলক মোৰ মোবাইলটোৰ ভিতৰত আৰম্ভ কৰোঁ আমাৰ এই ভিডিঅ'টো। আহিলে এতিয়া মোৰ মোবাইলটোৰ ভিতৰলৈ আৰু মোবাইলটোৰ ভিতৰত দেখা পাইছে এতিয়া জিমেইল। প্ৰত্যেকৰ মোবাইলত এই জিমেইল বস্তুটো থাকে। তো একাউণ্টটো আপোনালোকৰ আছে ইমেইল আই ডিটো, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আপোনালোকৰ ইমেইল আইডিৰ যিটো পেজ সেইটো আপোনালোকৰ অ'পেন হৈ যাব। এতিয়া এইটো যিটো বি বুলি আহিছে মোৰ বনিতা দাসৰ একাউণ্ট আছে, মই এইটো ক্লিক কৰি দিছোঁ। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে মোৰ ইয়াতে তিনিটা ইমেইল এড্ৰেছ আছে, মানে ইমেইল আই ডি মোৰ তিনিটা আছে। আপোনালোকৰ হয়তো মোবাইলত এটা থাকিব পাৰে, কাৰণ আপোনালোকৰ যিটো আছে এতিয়া মোৰ যিহেতু এটা মোবাইল সেইকাৰণে মই আপোনালোকক এটা মোবাইলতে মোৰ ইমেইল এড্ৰেছ দুটা তিনিটা বনাই লৈছোঁ। তো মই আপোনালোকে ওপৰত দেখিবলৈ পাইছে যে dasbandita725@gmail.com এই ইমেইল এড্ৰেছটোৰে মই পঠিয়াই দিম bandita848@gmail.com এই ইমেইল এড্ৰেছটোলৈ মই কেনেকৈ পঠিয়াই দিম চাই থাকক। তো মই আহিছোঁ বেককৈ। এতিয়া এই পেজটোত আপোনালোকে দেখা পাইছে কম্প'জ বুলি, এই কম্প'জটোত আপোনালোকে এনেকৈ ক্লিক কৰি দিব। কম্প'জটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকৈ আহিব যে ফৰ্ম বুলি আহিব, আৰু ফৰ্মত আপোনালোকৰ যিটো ইমেইল এড্ৰেছ আপোনালোকৰ মোবাইলত থাকে সেই ইমেইল এড্ৰেছটো এনেকুৱাকৈ আহি যাব। মই এইটো আহি গৈছে dasbandita725@gmail.com। তো এতিয়া 2 বুলি যিটো আহিছে টুত আপোনালোকে লিখিব লাগিব যে আপোনালোকে কোনটো ইমেইল এড্ৰেছত আপোনালোকৰ কি ইমেইল এড্ৰেছত কালৈ পঠিয়াই দিব সেইটো ইয়াতে লিখিব লাগিব। তো মই ইয়াতে লিখিছোঁ এতিয়া bandita@gmail.com bandita d এইটো আহি আছে মোৰ, তথাপি মই লিখি দিছোঁ সম্পূৰ্ণকৈ @gmail.com ঠিক আছে। gmail.com যদি শুদ্ধ হয়, যদি আপোনাৰ ইমেইল আইডিটো যিটো ইমেইল আইডি আপোনাক পঠিয়াই দিবৰ কাৰণে ডকুমেণ্ট আহে তো এনেকুৱাকৈ আহি যাব। যদি শুদ্ধ হয় এনেকুৱাকৈ আহি গ'ল। এতিয়া আপোনালোকে কি কৰিব, ছাবজেক্টত আপোনালোকে কিবা কিবি বস্তু লিখি দিব থাকিব পাৰে। তো মই ছাবজেক্টত লিখি দিলোঁ মোৰ নিজৰ নামটোৱে লিখি দিলোঁ। ধৰ মোৰ নিজৰ নামটোকে লিখি দিলোঁ বন্দিতা বুলি। কিবা কিবি লিখিব পাৰে, এড্ৰেছ আপোনালোকে কিবা কিবি লিখি দিব পাৰে, আৰু মই এনেই জাষ্ট লিখি দিছোঁ। তো এতিয়া আপুনি ডকুমেণ্ট কি পঠিয়াই দিব, ডকুমেণ্টৰ কাৰণে আপোনালোকে টুকুৰা যে দেখিছে এই চিনটোত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আৰ্টছ ফাইল বুলি আছে, এইটো ফাইলত ক্লিক কৰি দিব, আৰু ফাইলত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ বহুত ফাইল অ'পেন হৈ যাব। তো এতিয়া মোৰ ইমেজত ফটো নাই, মোৰ ইমেজত ফটো নাথাকে, মোৰ ফটোছত ফটো থাকে। ফটোছত মানে কি মই এইবিলাক ইমেইল এড্ৰেছতে ছেভ কৰি থৈ দিওঁ যাতে মোবাইলটো হেং নামাৰে। ইমেইল এড্ৰেছত আপোনালোকে ফটোবিলাক থৈ দিব। তো এতিয়া আহি গ'ল। এতিয়া মই কি পঠিয়াই দিম, এইটো দেখিছে যোৱাকালি মই এইটো ফটো উঠিছিলোঁ, এইটোকে মই পঠিয়াই দিছোঁ বাৰু। এই ফটোটো এতিয়া পঠাই দিব লাগে। তো এতিয়া কম্প'জ ইমেইলত আপোনালোকে ক্লিক নকৰিব, বা ক্লিক কৰিব পাৰে, এইটো ইয়াতে আহি যায়, ফটোটো ইয়াতে থাকক, একো নাই, য'তে ইচ্ছা থ'ব পাৰে। এতিয়া চেণ্ড ক'ড কৰিব, চেণ্ড কৰিবৰ কাৰণে এইটো দেখিছে নহয় এইফালেদি গৈ থকা এইটো চিনটোত ক্লিক কৰি দিয়ক। এতিয়া গ'ল চাগে, চেণ্ড হৈ আছে, তলত দেখা পাইছে চেণ্ড হ'ব চাগে, অলপ টাইম লাগিব, অকণমান টাইম লাগে। যেনেকৈ হোৱাটছএপত যাওঁতে ডকুমেণ্ট এটা যাওঁতে অলপমান টাইম লাগিব চাগে। এনেকৈ টানি দিছোঁ, ওপৰত ওলাই আহিব, নাহিলে। এতিয়া যদি এনেকৈ তলত টানি দিয়াৰ লগে লগে ওলাই নাহে, তেতিয়া এই 3 ডট দেখিছে নহয়, 3টা লাষ্টত এনেকৈ ক্লিক কৰি দিব। ইয়াতে অল ইনবক্স বুলি আহিছে, অল ইনবক্স নাইবা ইয়াতে অল মেইল, এই দুটাত যিকোনো এটাত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে আহি গৈছে, এইটো আহি গৈছে, ঠিক আছে, এইটো আহিছে। আৰু যদি কেতিয়াবা নাহে তেতিয়াহ'লে আৰু কি কৰিব, আৰু ইয়াতে যাব চেণ্ড বুলি আহিছে নহয়, এই চেণ্ডত ক্লিক কৰি দিব। তো এয়া চেণ্ড, মই বন্দিতা দাস বুলি লিখি পঠিয়াইছিলোঁ, এইটো আহি গৈছে। এতিয়া সেইটো ইমেইল এড্ৰেছত মই দেখুৱাই দিম গৈছে নে নাই। একদম এইটো ইমেইল এড্ৰেছ, এইটো ক্লিক কৰিছোঁ, এয়া বন্দিতা দাস আহি গৈছে, এইটো আহি গৈছে। এতিয়া মই এইটো ডাউনলোড কৰিছোঁ, ইমান দেৰি লাগেনে, এইটো আহি গৈছে। তো ফ্ৰেণ্ড কেনেকুৱা পালে ভিডিঅ'টো জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব প্লিজ কৰি দিয়ক, আৰু নে কি কয় নিজৰ বুলি।